মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা? কুশলে আছা নিশ্চয়। মই জিন্টুজিত গগৈ তোমালোকৰ কাষলৈ পুনৰ এবাৰ আহিছোঁ নতুন এটি ভিডিঅ' লৈ। আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ বিষয়ৰ দ্বিতীয় পাঠ পক্ষী আৰু মানুহ নামৰ সাধুটো পঢ়িব ওলাইছোঁ। তোমালোকে চৰাই ভাল পোৱানে? কি চৰাই ভাল পোৱা? চৰাইৰ মাত শুনি কেনে লাগে? ভাল লাগে নিশ্চয়। আমি সকলোৱে চৰাই ভাল পাওঁ। আমাৰ সেউজীয়া সুন্দৰ পৃথিৱীখনত নানা ধৰণৰ চৰাই-চিৰিকটিয়ে বাস কৰে। চৰাইৰ মাতে হৃদয় জুৰাই, কুলি কেতেকী, ভাটৌ শালিকা, ঘনচিৰিকা ইত্যাদি ইত্যাদি। আজিকালি মানুহৰ জনসংখ্যা বৃদ্ধিৰ হেতু হাবি বননি কমি যোৱাৰ বাবে চৰাই চিৰিকটিৰ বৰ অসুবিধা হৈছে। খাদ্যবস্তু বা বাসস্থানৰ অভাৱত চৰাইবোৰ ভুগিবলগীয়া হৈছে। বাৰু আমি সাধুটো পঢ়োঁ ব'লা। আজি আমি চৰাই ভাল পোৱা এজন ল'ৰা মধুকৰ আৰু এজন কঠোৰ অন্তৰৰ ৰজা সৰ্বধনুৰ বিষয়ে এই সাধুটোত পঢ়িবলৈ পাম। অন্তিম পৰিণতি কাৰ কি হ'ল আমি সাধুটো পঢ়িলে গম পাম। গতিকে সাধুটো মন দি শুনিবলৈ যত্ন কৰিবা। পক্ষী আৰু মানুহ। এখন দেশত সৰ্বধনু নামৰ এজন কঠোৰ অন্তৰৰ ৰজা আছিল। তেওঁ চিকাৰ কৰি খুব ভাল পাইছিল। চৰাইৰ মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল। তেওঁ সদায় ধনুকাঁড়েৰে কপৌ, শালিকা, বগলী আদি চৰাই বধ কৰিছিল। এদিন মধুকৰ নামৰ এই যুৱকজনে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি কৈছিল, মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। আপুনি বোধকৰো জানে যে পক্ষীকুল মানুহৰ বাবে অতি উপকাৰী। শালিকাৰ নিচিনা চৰাইবোৰে পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই খেতি বাতি ৰক্ষা কৰে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। যুৱকজনৰ কথা শুনি কিন্তু ৰজাৰ বৰ খং উঠিল। খঙৰ ভমকত তেওঁ যুৱকজনক কোনোমতেহে নমৰাকৈ থাকিল। ৰজাই কিন্তু চৰাই চিৰিকটি মাৰিবলৈ এৰি নিদিলে। ফলত সেই ৰাজ্যখনত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল। সেইকাৰণে চৰাইবোৰেও ভয় খাই সেই ঠাই এৰি আন দেশলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটিৰ সঁচ পাবলৈকে নোহোৱা হ'ল। মনৰ দুখত মধুকৰো এদিন দূৰণিৰ এখন ৰাজ্যলৈ গুচি গ'ল। সেই ৰাজ্যৰ ৰজাজনৰ সন্তান বুলিবলৈ আছিল মাত্ৰ এজনী ছোৱালী আৰু তাইৰ নাম আছিল মাধৱী। মধুকৰৰ সঁচ আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল। সেয়েহে তেওঁ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি মধুকৰক সেইখন ৰাজ্যৰ ৰজা পাতি দিলে। ইফালে সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰ নোহোৱা হ'লত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি, পাত লতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হ'ল। ৰজা মধুকৰে সৰ্বধনুৰ ৰজাক চিনি পালে। তেওঁ সৰ্বধনুক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙৰ অতিথিৰূপে আদৰিলে। তাৰ পাছত মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ। ময়ে আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। গপত গংগাটোপটো যেন হয় আপুনি মোৰ কথা নুশুনিলে। সেয়েহে এতিয়া তাৰ কুফল ভোগ কৰিবলগীয়া হৈছে। ভৱিষ্যতলৈ আপুনি কেতিয়াও চৰাই বধ নকৰিব। এই বুলি তেওঁ নিজৰ ৰাজ্যৰ পৰা ৰজাক চৰাই এজাক দি ক'লে, এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এই বুলি মধুকৰে চৰাই এজাক সজাত ভৰাই সৰ্বধনু ৰজাক উপহাৰ দিলে। আৰু সৰ্বধনুৰ মধুকৰৰ কথা মতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিলেগৈ। সাধুটো ইমানেই। কেনে লাগিল বাৰু তোমালোকৰ? বৰ ভাল লাগিল নহয়? ভাল কাম কৰিলে ভাল স্থান পায় আৰু বেয়া কাম কৰিলে বেয়া ফল পায়। তাৰেই এই সাধুটো প্ৰমাণ। আমি সদায় পশু পক্ষীক মৰম কৰিব লাগে। সুন্দৰ পৃথিৱীখনত জীৱ শ্ৰেষ্ঠ ৰূপে মানুহে অন্য জীৱকুলক সহায় কৰিব লাগিব নহয়? বাৰু তোমালোকে সাধুটো নিজে পঢ়িবলৈ যত্ন কৰিবা। আৰু আমি সদায় মধুকৰৰ দৰে চৰাই চিৰিকটিক মৰম কৰিব লাগিব। সৰ্বধনুৰ দৰে চৰাই চিৰিকটিৰ মাংস খাবৰ হেঁপাহেৰে চৰাই আমি বধ কৰিব নালাগে। পৃথিৱীখনত সকলো জীৱকুলৰ লগতে আমি একেলগে থাকিব লাগিব আৰু তেওঁলোককো থাকিবলৈ সুবিধা কৰি দিব লাগিব। গতিকে আমি সকলোৱে অন্য জীৱ জন্তুক মৰম কৰিব লাগিব, নহয়নে? বাৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব। পুনৰ এবাৰ তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে মই বিদায় লৈছোঁ। ধন্যবাদ।